এই অৱস্থা হৈ গেল গাড়ীৰ। গুড মৰ্নিং গাইজ। এতিয়া ৰাতিপুৱা বাজিল 4-5টা বাজিল। এতিয়া মানে যোৱাকালি দিনৰ 1টা বজাতে গাড়ী ষ্টাৰ্ট দিছিলোঁ। এতিয়া আহি মানে এতিয়া ৰাতাচৰা পাম আৰু বেছি দূৰ নাই, 3-4 কিলোমিটাৰমান আছে। মানে ইমান জাম ৰাস্তা, খালী ৰাস্তা জাম, মানে গোটেই ৰাস্তা জাম, গোটেই ব্লক ৰাস্তা। তাৰমানে গোটেই ৰাস্তাবিলাক ভাঙি চিঙি গোটেই চেচ হৈ গৈছে, খালী ৰাস্তাত জাম। মানে গাড়ী পাল্টি খাই আছে বা এনেকুৱা গাড়ী বেয়া হৈ আছে, বহুত ৰাস্তাত জাম। মানে কি কৰিম আৰু, কালি দিনৰ 1টা বজাৰ পৰা আহি এতিয়াহে মানে পাম আৰু। এতিয়া ভাল ৰাস্তা মোটামুটি পাইছোঁ, বেছি দূৰ নাই আৰু পাম আৰু। মানে আৰু এতিয়া অলপ খাৱা খাবা দিছোঁ, ইমান গৰম হৈ গৈছে। মানে কি কৰিম, ৰাস্তা ইমান জাম। মানে আজি 1 বছৰ পিছত হিলছত আহি মানে আৰু অৱস্থা কেৰাচিন হৈ গৈছে আৰু কি কৰিম, উপায় নাই আৰু। ইত্যাদি কেইদিনমান নাহোঁ আৰু, ৰাস্তা যেতিয়ালৈকে মানে ঠিক ঠাক নহয় আৰু মানে হিলছত নাহোঁ আৰু। মোৰ দিল্লী, মুম্বাই, কলকাতাই বেছ আছে, তোহাই টেনশ্যন নাই। মানে বহুত দিনৰ মূৰত বোলো কেনেকুৱা আছে ৰাস্তাগিলা, অলপ চাং একপাক ঘূৰি আহোঁ বুলি আজি আগৰতলাৰ টিপ ল'লোঁ। আগৰতলাৰ টিপ লৈ মানে নাহোঁ লাগি গৈছে, এনেকুৱা লাগি গৈছে মানে আৰু। বহুত জ্বালা খালোঁ ৰে গোটেই ৰাতি। কালি দিনৰ 1টা বজাৰ পৰা এতিয়া ৰাতিপুৱা 4-5টা-6টা বাজে আৰু। ধৰ কিমান ঘণ্টা, কিন্তু ইমানো দূৰ নহয় ৰাস্তাটো, ৰাস্তা জামৰ কাৰণে। ইমানো বেছি দূৰৰ ৰাস্তা নহয়। যদি ভাল মানে জাম চাম নাথাকা হয় বা এনেকুৱা বৰ্তমান যি এনেকুৱা ৰাস্তাত আছোঁ, এনেকুৱা যদি হয় নহয়, এনেকুৱা ৰাস্তাত হ'লে হায়েষ্ট 5 ঘণ্টা 4 ঘণ্টাৰ ৰাস্তা। কিন্তু সেই ৰাস্তাত এতিয়া 15-16 ঘণ্টাৰ বেছি লাগি গ'ল, 1টা বজাৰ পৰা এতিয়া 5টা বজালৈকে। এতিয়া মানে অলপ এতিয়া জিৰাও মানে এই পিছফালে মানে অলপ এটা ৱাটাৰফল আছে, সৰু এটা ৱাটাৰফল আছে, মানে আমাৰ বাথৰুম, তাতে গা পা ধুই কিনে এতিয়া আৰু লাহে লাহে ইয়াৰ পৰা গৈ থাকিম। এতিয়া মানে অলপ চাই লওঁচোন ৰাস্তাটো। আৰু মানে চানা কক লাগি বোকা উঠি যায়, মানে এইবিলাক চুচৰি যায় গোটেই। ইমান মানে মেঘালয়ৰ ৰাস্তাৰ এই অৱস্থা হৈ আছে বৰ্তমান। মানে এনেকুৱা হৈ গৈছে এইটো যে মানে ত্ৰিপুৰা, শিলচৰ, মিজোৰামৰ মানে মেইন হাইৱে ৰোড এনেকুৱা হৈ আছে, মানে আপুনি কল্পনাই কৰিব নোৱাৰিব। মানে এনেকুৱা বেয়া হৈ গৈছে ৰাস্তা, আৰু বেয়া হ'ব আৰু জাগা নাই আৰু। মানে এইটো যিখিনি দেখি আছে মানে জাগাইতো মানে ইয়াতকৈ বহুত বেছি বেয়া আছে। তো গতিকে ইমানখিনি দেখুৱাটো সম্ভৱ নহয়, গতিকে অলপ মই দেখুৱাইছোঁ। আৰু ৰাতিৰ কাৰণে ইমান স্পষ্ট হয়তো দেখা পোৱা নাযাব। তো গতিকে দিনত হ'লে ভালকৈ স্পষ্টকৈ মানে দেখা পোৱা গ'ল হয়। তো গতিকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু যদি মানে কোনোবা ড্ৰাইভাৰ ভাই ইফালে মেঘালয়হে আহিব ওলাইছে, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই কেনে আহক। তো গতিকে জানি লওক ৰাস্তাৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে। যদি পেলাই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিবি। মানে এইখিনি সোণাপুৰৰ যিটো গুৱাহাটী ফালৰ পৰা আহিলে বা শ্বিলং ফালৰ পৰা আহিলে সোণাপুৰৰ টাৰ্নেলটো পাৰ কৰি এই অৱস্থা। মানে সোণাপুৰৰ টাৰ্নেলটো নোপোৱাৰ আগতেও এনেকুৱাই, কিন্তু মানে সোণাপুৰৰ আগফাল পিছফাল, অৰ্থাৎ টাৰ্নেলটোৰ আগফাল পিছফালৰ ৰাস্তাবিলাক গোটেইটো এনেকুৱা হৈ গৈছে, মানে গোটেই ভাঙি চিঙি চেচ হৈ গৈছে। এতিয়া আৰু মানে নবনালে মানে আহিব পাৰাৰ কোনো মানে ৰাস্তাই নাই। আৰু ৰাস্তাত এনেকুৱা গাড়ী বহুত কেইখন এক্সিডেণ্ট হৈ আছে, পাল্টি হৈ আছে, মানে গাঁতত পৰি জোল মাৰি পাল্টি খাই যায়। বহুত মাখা এনেকুৱা গাড়ী মই দেখা পাই আহিছোঁ, মোটামুটি 6-7খানমান এনেকুৱা গাড়ী দেখা পাই আহিছোঁ, পাল্টি থকা গাড়ী। আৰু চাওক না ৰাস্তা কেনেকুৱা, মানে যেনি তেনি আহি যায় গাড়ী, ইফালে সিফালে মানে চুচৰা খাই যায়। মানে এনেকুৱা আপোনাৰ হয়তো বিশ্বাস নহ'ব, মানে বুডিয়ে লাগি যাব খোজে ছাইডত, যিটো মানে পাহাৰত বুডিয়ে লাগি যাব খোজে গাড়ী হেলি যোৱাৰ বহুত। এই চাওক বাম্পাৰ কেনেকুৱা বাম্পাৰ লাগি যায়, আৰু ক'ত বাম্পাৰ বাচি থাকিব গাড়ী, গোটেই বাম্পাৰ ভাঙি যায়। মানে ইমান দ গাঁত গাড়ীখন যেতিয়া সোমাই যাব নহয়, সোমাই যোৱাৰ লগে তেতিয়া লম্বা গাড়ীত মানে লাগিব। আৰু যিবিলাক 16 চকীয়া 14 চকীয়া আছে সিহঁততো আৰু অসুবিধা। মানে মাজৰ চাকাটো মানে ডিফেন্সিয়েলৰ চাকাটো গ্ৰাউণ্ডটো মানে ঘূৰি থাকে, অকল চাকাটো ঘূৰি থাকে, মানে শ্লিপ হৈ থাকে। আগুৱাই যাব নোৱাৰে, পিছুৱাই আহিব নোৱাৰে, মানে এনেকুৱা সমস্যা। আৰু এইবিলাক এনেকুৱা জাম লাগি আছে, ইমান ডাঙৰ জাম বুলি ক'ব লাগিল। মানে কিমান কিলোমিটাৰ হ'ব, মানে বহুত কিলোমিটাৰ হ'ব, ভাববাই নোৱাৰি ইমান দূৰ জাম লাগি আছে। মানে ডেইলিক জাম, মানে জামেই আৰু। মানে অকল ৰাস্তা, গোটেই ৰাস্তাই জাম। সোণাপুৰৰ পৰা ধৰি লওঁ, সোণাপুৰৰ পৰা একদম ৰাতাচৰা দীঘাৰ খাললৈকে যাম বুলি মানে ধৰি ল'ব পাৰি। আৰু এইবিলাক ৰাস্তাক চাচোন কেনেকুৱা, মানে এনেকুৱা ৰিক্সৰ হৈ আছে ৰাস্তাত। যদি কেনেবাকৈ ছাইডত বেছি টানি যোৱা, একদম খালত পৰি যায়। সবচে বেছি বেয়া লগা হৈ থাকিলা এই জালিখান মানে গোটেই এইগিলা জ্বালাই তালাই গোটেই ছিঙি গৈছে। আৰু কি কৰিম, ৰাস্তা বেয়া, এতিয়া উপায় নাই, নাহিলেও নহয়। কাৰণ ইমান লম্বা গাড়ী, লম্বা মানে এনেকুৱা মানে দ গাঁটা নহয়। এতিয়া পিছ চকাটো মানে পৰি যোৱাৰ পিছত গাঁটাটোত মানে এই বাম্পাৰটো এইবিলাক লাগি যায়। অকল বাম্পাৰটোৱেই নহয়, এইবিলাক মানে এই অলৰেডি ছিঙি গৈছে বুলি ক'ব পাৰি। এতিয়া আগত যাই বনাই ল'ব লাগব। কেনেকুৱা হৈ গৈছে পুৰা, মানে পিছফালে পুৰা আহি গৈছে। ইয়াৰে এই চিষ্টৰ এইবিলাক লাগি কেনেকুৱা হৈ গৈছে গোটেই এইবিলাক গোটেই লাগি অৱস্থা নোহোৱা হৈ গৈছে। মানে এতিয়া চুচুৰা খাই থাকে, এইবিলাক গোটেই চুচুৰা খাই এতিয়া কিবা আছিলে এইবিলাক ছিঙি গৈছে। ইয়াৰ উল্ডিং পুৰা ছিঙি গৈছে। মানে এইবিলাক
কোনো ৰকম মানে এই চাইডৰ এই জালিখনৰ এইখিনিতে বাচি আছে মানে ইমান ধুনীয়া আছিল আজি কেইদিনমান আগত অৰ্থাৎ মানে যেতিয়া ইয়াত আহাৰ আগত মানে শিলচৰ আগৰতলা আহাৰ আগত মানে ইমান ধুনীয়া আছিল এইখিনি কি ধুনীয়া প্লেন আৰু এইখিনিতো কিবা এটা আছিলে জালি এখন মানে ইয়ো চব চেছ হৈ গেলা মানে নোহোৱা হৈ গেল এগুলা এই অৱস্থা হৈ গেল গাড়ীৰ আজি হিলছত আহি কেনে আজি 1 বছৰ মূৰত মানে এই ৰাস্তাত থাকি অহা নাছিলোঁ তথাপিতো মানে কেনেকুৱা ৰাস্তা বহুতে কয় শুনি আছিলোঁ ভাল হৈছে ৰাস্তা ৰিপেয়াৰিং কৰিছে বুলি আৰু এতিয়া মানে গা ধুম কি ধুনীয়া পানী বঢ়িয়া ঠাণ্ডা এইটো ৱাটাৰফল হয় মিনি ৱাটাৰফল এতিয়া মানে গা ধুম এইফালে এইটো এটা পানীৰ টিংকি আন্ধাৰ হৈ আছে এটাত মানে পানী ষ্টক কৰে হেল্ল' বাহ পুৰা মঞ্চত কোৱা হেন লাগে হেল্ল' এই বঢ়িয়া এতিয়া গা ধুম গা পা ধুই মানে এতিয়া গৈ থাকিম এতিয়া এনেকুৱা জাগাত গা ধোৱাৰ মজাটো মানে বেলেগ লৈ চাবিচোন কেতিয়াবা এই ৰাস্তাত এনেকা বিশেষকৈ এইফালে হিলছ লাইনত বেছি আছে শ্বিলং শিলচৰ ৰাস্তাত মানে ইফালে পাহাৰৰ ফালে আহিলে মানে এনেকুৱা সৰু ৱাটাৰফল এনেকুৱা পানী গা ধোৱা জেগা ভাল লাগে কিন্তু গা ধোৱা কোনো আইৰণ চাইৰণ নাই তো বাকী যে নহওক আজিৰ ভিডিঅ'টো এইখিনি আছিল আকৌ লগ পাম নেক্সট ভিডিঅ'ত আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰি দিব আৰু পাৰিলে শ্বেয়াৰ এটা কৰি দিব এতিয়া গৈ থাকোঁ এতিয়া গা পা ধোৱাৰ পিছত এতিয়া আকৌ গৈ থাকিম তো যিয়ে নহওক আজিৰ ভিডিঅ'টো ইমানেই আছিল বাই বাই